আজি দ্বিতীয় আন্ডাৰ 13 অসম পৰ্যায়ৰ খেল আমাৰ চিৰাং জিলাৰ এইচ শাখাৰ ষ্টাৰ্ট হৈছে। খুব ভাল লাগিছে কিয়নো খেলা ধূলা হ'ল আমাৰ সকলো ভৱিষ্যত জেনেৰেশ্যনটো কেনেকৈ আগুৱাই নিব পাৰে ইয়াৰ এটা বিকল্প ৰাস্তা আৰু খেলা ধূলাৰ দ্বাৰাই সমাজখন ইউনিটি কৰিব পাৰে। আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন্ডাৰ 13 বেছৰ যিমানখিনি খেলা ধূলা বৰ্তমান অসম অলিম্পিক সন্থাই পদক্ষেপ লৈছে, এই পদক্ষেপৰ দ্বাৰাই আমাৰ অসমখনৰ উন্নতি হ'ব। আজিৰ আমাৰ এই চনত ইউথ লীগ আন্ডাৰ 13 আমাৰ চিৰাং জিলা DSৰ আণ্ডাৰত এতিয়া চলি আছে অপেনিং মেটচ গোৱালপাৰা DS আৰু বঙাইগাঁও DSৰ মাজত। আমি আশা ৰাখিছোঁ ছেকেণ্ডবাৰৰ কাৰণে হৈছে এই খেলটো। আমি আশা ৰাখিছোঁ যোৱা বছৰৰ পৰা এইবাৰ নিশ্চয় খেলটো বেছিকৈ আৰু ভাল হ'ব আৰু ভাল খেলি আছে ল'ৰাবিলাকে। টেকনিকেলি প্ৰায় স্কিলফুল প্লেয়াৰ কয়েকজনক আমি দেখিছোঁ আজি অপেনিং মেটচত। নিশ্চয় আৰু বেলেগ DSC আছে, টোটেল 9টা DSC আছে আমাৰ এই জনত। আমি আশা ৰাখিছোঁ আমাৰ ইণ্ডিয়ান ফুটবল যিটো ভিজন 47 বুলি কয় ইণ্ডিয়ান ফুটবল 25 বছৰীয়া এটা প্লেনিং। 25 বছৰৰ ভিতৰত ইণ্ডিয়ান ফুটবলটো যেনে তেনে অলিম্পিকত কোৱালিফাইড কৰিব পাৰিব লাগিব। আৰু এটাটো হ'ল ৱৰ্ল্ড কাপ। আমাৰ ইণ্ডিয়ান ফুটবলে কেতিয়াও অলিম্পিক আৰু ৱৰ্ল্ড কাপত খেলিব পৰা নাই। ইয়াৰ কাৰণে এটা 25 বছৰ প্লেনিং লৈ পেলাই এই যে ইউথ লীগ পাতি আছে আমি আন্ডাৰ 13, আন্ডাৰ 15 আৰু আন্ডাৰ 17, কিন্তু আন্ডাৰ 13 চলি আছে। নিশ্চয় 25 বছৰৰ ভিতৰত নিশ্চয় কমাৰ্চিয়েল বা পেচাদাৰী লাইনত আমাৰ খেলটো লৈ গৈ আছে ইণ্ডিয়ান ফুটবলে। ক্লাব ৱাইজ হৈছে এতিয়া, আমি আগত DSC লেভেলত খেলিছিলে, যোৱা বছৰৰ পৰা এইটো ক্লাব লেভেললৈ গৈছে। তাৰমানে পেচাদাৰী লাইনলৈ গৈ আছে আৰু কি, যাতে ফুটবলটো উন্নত হৈ যায় আৰু কি। আশা ৰাখিছোঁ নিশ্চয় উন্নত হ'ব আমাৰ।